Hello everyone, welcome back to my YouTube channel. আজি পুনৰ লৈ আহিছো আন এটা ৰিভিজন ভিডিও। আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাব আৰু ভিডিওটো চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে during whose reign the Hasti Vidyarnava was composed? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Shukladhaj was popularly known as ইয়াৰ আনসাৰটো হ'ব চিলাৰাই। 3 নম্বৰ প্ৰশ্নটো হৈছে Kirtan by Srimanta Shankardeva is adaptation from ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাগৱত। 4 নম্বৰ প্ৰশ্নটো হৈছে Which market of Imphal popularly known as Ladies Market? ইয়াৰ উত্তৰটো হ'ব ইমা মাৰ্কেট। Next question to হৈছে Which one of the following is not a river of Manipur? ইয়াৰ আনসাৰটো হ'ব লোকতাক। 6 নম্বৰ প্ৰশ্নটো হৈছে What is the total area of Assam as per 2011 census? ইয়াৰ আনসাৰটো হ'ব 78,438 square kilometer। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Which was the first Assamese color film? ইয়াৰ আনসাৰটো হ'ব ভাইটি। 8 নম্বৰ প্ৰশ্নটো হৈছে In which year Saraighat Bridge was constructed? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1962। Next question to হৈছে Who is the first Assamese translator of Ramayana? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Who was the writer of Bonful, the first poetry book to be awarded with Sahitya Academy? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতিন্দ্ৰনাথ দুৱাৰা। 11 নম্বৰ প্ৰশ্নটো হৈছে In which year the wild indigenous tea plant discovered in Assam? ইয়াৰ আনসাৰটো হ'ব 1820। 12 নম্বৰ প্ৰশ্নটো হৈছে Which is the biggest refinery in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নুমলীগড় ৰিফাইনাৰী। Next question to হৈছে In which year Digboi refinery field were discovered? ইয়াৰ আনসাৰটো হ'ব 1889। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Which is the oldest refinery of Asia? ইয়াৰ আনসাৰটো হ'ব ডিগবৈ ৰিফাইনাৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Which refinery is known as Assam Accord Refinery? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নুমলীগড় ৰিফাইনাৰী। Next question to হৈছে In which place in Asia the first tea research center was located? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে In which year Guwahati Tea Auction Center was established? ইয়াৰ আনসাৰটো হ'ব 1970। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে In which district of Upper Assam has the maximum number of tea garden? ইয়াৰ আনসাৰটো হ'ব ডিব্ৰুগড়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে AIDC stands for
ইয়াৰ আনসাৰটো হ'ব আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন। আজিৰ শেষৰ প্ৰশ্নটো হৈছে ইন which place of Assam the Paddy Research Center is located? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিতাবৰ। আজিলৈ ইমানে। আপোনালোকৰ যে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।